हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम निमकी। आहकचोन आरम्भ करो भिडिओটো। निमकी बनाबले मैं डांगर कापटोरे 1 काप मैदा लैसु। स्वाद अनुसरि मैं यात निमख दि दिसु आरु मैं केटामान कालजिरा दि লৈ পেলাই লম। এতিয়া ইয়াতে मैं घिउ दि मिहলি কৰি লম। এতিয়া এইখিনি সব ভালদৰে মিহলি হৈ গল। এতিয়া মই এইখিনি পানী দি ভালকে মাৰি লম। আটাৰ যেনেকৈ ৰুটি বনাবলৈ মাৰি লোৱা হয় তেনেকৈ। এতিয়া সব মই মাৰি ললো এইখিনি। ইয়াতে অলপমান গাখীৰো যোগ কৰি দিছো। গাখীৰ আৰু পানী দুইটা একেলগে দি পেলাই যদি মাৰি লয় তেতিয়া খাবলৈ বেছি টেষ্টি হয়। এতিয়া মই এইখিনি 15 মিনিট মানৰ কাৰণে ঢাকন দি থৈ দিম। এতিয়া মই এটো একে পাতলাকে বেলি ললো। তাৰ পিছত বনাই থোৱা হেৰিখিনি মই ইয়াতে ভালকে সানি লম। এতিয়া মই এটো এনেকে কৰি এনেকে দিলম আৰু এফালে অলপ হেচি দিম। চাব যাতে তলফালে হেচি নিদিব, নহলে সেইখিনি মাজলৈকে নিখিজিব। এতিয়া এইখিনি এনেকে কাটা চামুচ এখনৰ সহায়ত অকণমান ফুটা ফুটা কৰি লব যাতে মাজলৈকে সিজি যায়। এতিয়া গোটেইখিনি মই এনেকৈ বনাই ললো। এতিয়া মই কেৰাহী এখনত তেল অলপ গৰমাই লৈছো আৰু এটা লাহে লাহে দি দিছো। গেছৰ ফ্লেমটো লো ৰাখিব, নহলে সোনকালে জ্বলি যাব পাৰে। এতিয়া এইখিনি এনেকে ৰঙা হোৱালৈকে ভাজি লৈছো আৰু হৈ গল। মই এইখিনি কাঢ়ি লম। এতিয়া এইখিনি সব হৈ গল। আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু